নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। 4-5 দিনলৈতো একো কণ্টেণ্ট দিয়াই নাই, জুবিনদাৰ শকতে আছিলো। তো যিয়ে নহওক, জুবিনদাৰ আমি ন্যায়ৰ কাৰণে লাগি থাকিব লাগিব আৰু লগতে আমি আমাৰ কণ্টেণ্ট বিলাকো পোষ্ট কৰি যাব লাগিব আৰু জুবিনদাৰ আত্মা চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিলো। আজি শ্ৰদ্ধাঞ্জলিৰ পিছত আজি প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিছো। আগতে 2-3টা ভিডিঅ' পোষ্ট কৰিছো, চাইবাৰ চিকিউৰিটি আৰু চাইবাৰ কপিৰাইট কি হয় বা কিহৰ কাৰণে লাগে বা কেনেকে ৰিমুভ কৰিব লাগে। এইটো হ'ল কপিৰাইট। আপুনি যদি অৰিজিনেল কণ্টেণ্টত মিউজিক লগাই যদি পোষ্ট কৰাৰ পিছত কপিৰাইট লাগে, সেইটো আপুনি ছাপোৰ্ট ইনবক্সত যাই ৰিমুভ কৰি দিব পাৰে, আপোনাৰ কাহিনী খতম। আৰু এইটো যদি আপুনি আনঅৰিজিনেল কণ্টেণ্ট যদি পোষ্ট কৰাৰ পিছত কপিৰাইট লাগে বা চাইবাৰ চিকিউৰিটি লাগে, তেতিয়াহ'লে আপোনাৰ প্ৰফাইলত এটা ইছ্যু লাগি যায়, য়েলো টিক হৈ যায়, প্ৰফাইল হেজ সাম ইছ্যু। প্ৰফাইল হেজ সাম ইছ্যু আহিলে কি কৰিব লাগিব আপোনালোকে, এইটোতো আপুনি ছাপোৰ্ট ইনবক্সত গৈ ডিলিট কৰিব নোৱাৰে। ভিডিঅ'টো অলৰেডি ফেচবুকে ৰিমুভ কৰি দিয়ে, দি আপোনাৰ তাত একশ্যন এটা লগাই আপোনাৰ তাত ইছ্যু লগাই থৈ দিয়ে। এইটো ইছ্যুটো আপোনালোকে মেনুৱেলি কৰিব লাগিব। ইছ্যুটো মই আগতেও দেখাইছো 2-3টা ভিডিঅ'ত কেনেকে মেনুৱেলি কৰিব লাগে। বাট কপিৰাইট বা চাইবাৰ চিকিউৰিটি একে হয় বা প্ৰচেছিং বিলাক বেলেগ বেলেগ, চবকে প্ৰচেছিংটো বেলেগ বেলেগকে দিয়ে। আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব, ফৰ্মখন ফিল আপ কৰি ফেচবুকলৈ মেইল কৰিব লাগিব। মেইল কৰাৰ পিছত ফেচবুকে চাই আপোনাৰ পোষ্টটো ৰিমুভ কৰিব। পোষ্টটো ৰিমুভ কৰাৰ পিছত যদি আপোনাৰ মনিটাইজেশ্যন ইছ্যু লাগে বা ৰিকমেণ্ডেশ্যনটো যদি কাট খাই যায়, মনিটাইজেশ্যনটো যদি ছাছপেণ্ড হৈ যায়, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব। আৰু আপোনালোকক মই বুজাই এইকাৰণে কওঁ যে কপিৰাইট লাগিলে বা পে আউট কিবা ডিটেইলছ ভুল হ'লে সেইবিলাক আপুনি ৰিকুৱেষ্ট কৰি ঠিক কৰি ল'ব পাৰে। যদি আপোনাৰ প্ৰফাইল ইছ্যু লাগি যায়, যদি আপোনাৰ আইডিটো লছ হৈ যায়, সেই আইডিটো আপোনাৰ জীৱন ভৰৰ কাৰণে গুচি গ'ল, আকৌ নতুন কৰিব লাগিব। ইমান কষ্ট কৰাৰ পিছত যদি আপুনি আকৌ নতুন আইডি এটা বনাব লাগে, আপোনাৰ কিমান বেয়া লাগিব। চ' আপোনালোকক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছো মই যে আপোনালোকে আনঅৰিজিনেল কণ্টেণ্ট কেতিয়াও পোষ্ট নকৰিব। আনঅৰিজিনেল কণ্টেণ্ট পোষ্ট কৰিলেও চাই চিতি কৰিব, যিটো বস্তু ইছ্যু নালাগে। সেইটো আপুনি কেনেকে গম পাব? চ' আনঅৰিজিনেল কণ্টেণ্ট পোষ্ট কৰিবই নালাগে। চাওক, বাইদেউজনী মোক মেছেজ কৰিছিলে, মেছেজ কৰাৰ পিছত মই এইটো ঠিক কৰি দিলো তেখেতক। মোক একচুৱেলি কমেণ্ট কৰিছিলে, কমেণ্ট কৰি মেছেজ এটা দিছিলে। তাৰপিছত মই বাইদেউৰ ঠিক কৰি দিলো। তেখেতৰ মনিটাইজেশ্যনটো ছাছপেণ্ড হৈছে আৰু বহুত বাৰ পইচাও পাইছে তেখেতে, ইনকামটো আহিছে পে আউটত, মই চাইছিলো তেখেতৰ আৰ্নিংটো সোমাইছে। আৰু এতিয়া 50 নাই কিবা 50 আৰু কিবা 32 এনেকে কিবা চামথিং প্ৰচেছিঙত আছে। আৰু নতুনকৈ বহুত পোষ্ট কৰি আছে, বাট আৰ্নিং হোৱা নাই। আপোনাৰ যিমান ভিউ লাইক কমেণ্ট হওক ভাইৰেল হৈ যাওক, কিন্তু আপোনাক আৰ্নিং নিদিয়ে। আৰু যিটো আছে প্ৰচেছিঙত কেতিয়াও বেংকত নোসোমায় যদি মনিটাইজেশ্যন ছাছপেণ্ড হয়। মনিটাইজেশ্যনটো হ'ল আৰ্নিঙৰ মেইন হয়। আৰু সেইটোৰ কাৰণে কি কৰিব লাগিব, কেনেকে মেনুৱেলি কৰিব লাগিব, মই আপোনালোকক দেখাই আছো, আপোনালোকে চাব। আৰু যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ ফ'ল' কৰি এটা সুন্দৰকৈ গঠনমূলক কমেণ্ট কৰি দিব, যাতে মই আপোনাক চিনি পাওঁ যে আপুনি মোৰ ঘৰলৈ বা মোৰ পেজলৈ নতুনকৈ আহিছে। আৰু মই যেতিয়া কমেণ্টটো ৰিপ্লাই কৰিম, হয়তো আপোনাক মই তেতিয়া ফ'ল' বেক কৰি দিম। আৰু যিসকলে ইনফৰমেটিভ হিচাপত ভাবে, প্লিজ লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু বহুতে ইনফৰমেশ্যন বিলাক নেচাই। মই কোনো ধৰণৰ ৰোমান্টিক ভিডিঅ' বা ডেন্স কৰি থকা, এনজয় কৰি থকা তেনেকুৱা ভিডিঅ' নিদিওঁ যে আপোনালোকে ভিডিঅ'টো অকণমান চাই বা ধুনীয়া নাইচ লাভ দি দিলে। মই আপোনালোকক এইকাৰণে মই চাব দিওঁ, বা আপোনালোকে যদি মোৰ এই ভিডিঅ'টোৰ কাৰণে 10 মিনিট সময় দিয়ে, আপোনাৰ কাৰণে সুবিধা হ'ব বা আপোনাৰ আইডিটো লছৰ পৰা বাচিব বা কিবা এটা শিকিব পাৰিব। তো গতিকে ইনফৰমেশ্যন ভিডিঅ' যিহেতু আপোনালোকে সম্পূৰ্ণকৈ চালে আপোনালোকৰ নিজৰ কাৰণে ভাল। তো মই বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো হ'ল, এইজনে আছিলে বাইদেউজনীৰ কাকলি বৰা শইকীয়া। কাকলি বৰা শইকীয়া বাইদেউৰ ইয়াত প্ৰফাইল হেজ সাম ইছ্যু। প্ৰফাইলত এটা ইছ্যু লাগিছে। আমি ভিউ ডিটেইলছত যাব লাগিব। ভিউ ডিটেইলছত যোৱাৰ পিছত আমি গম পাম কি হৈছে কি হোৱা নাই। ভিউ ডিটেইলছত অহাৰ পিছত ইয়াত আহিছে প্ৰফাইল হেজ সাম ইছ্যু, য়েলো টিকত আহি গৈছে। ইয়াত চাওক, প্ৰফাইল হেজ সাম ইছ্যু য়েলো টিকত আহিছে আৰু কপিৰাইট, 2টা কপিৰাইট লাগিছে। যদি 3 নম্বৰটো কপিৰাইট লাগিল হয়, 3 নম্বৰ আৰু এটা যদি লাগিল হয়, তেতিয়াহ'লে তেখেতৰ আইডিটো ছাছপেণ্ড হৈ গ'ল হয়। তো ইয়াত আমি চাওঁ ৰিকমেণ্ডেশ্যন এক্টিভ আছে, মনিটাইজেশ্যন ছাছপেণ্ড আছে আৰু মাৰ্কেট প্লেচ এক্টিভ।
আমাৰ ৰিকমেণ্ডেশ্যন এক্টিভ আছে, অকে আছে, পেজটো গ্ৰ' হৈ আছে, টেনশ্যন নাই। মনিটাইজেশ্যনটো ছাছপেণ্ড হৈ আছে। মনিটাইজেশ্যনটো ছাছপেণ্ড হ'লে আপুনি আৰ্নিং কৰিব নোৱাৰে। আপুনি যেতিয়ালৈ মনিটাইজেশ্যনটো ঠিক নহয় তেতিয়ালৈ আৰ্নিং কৰিব নোৱাৰে। আপোনাৰ ভিডিঅ' ভাইৰেল হৈ যাওক, লাইক কমেণ্ট ধেৰ আহক, কিন্তু আপুনি আৰ্নিং কৰিব নোৱাৰে, এটকা আৰ্নিং কৰিব নোৱাৰে। আৰু ইয়াত পোৱা পইচাটো যিটো প্ৰচেছিঙত আছে কেতিয়াও আপোনাৰ আইডিত নোসোমায়। এইটো ছেপ্টেম্বৰৰ 12 তাৰিখে লাগিছে কপিৰাইটটো। ছেপ্টেম্বৰৰ 12 তাৰিখে লাগিছে। তাৰপিছত মই দেখাই আছো, তললৈ আহিলো, তলত নাই বাৰু। আমি এতিয়া মনিটাইজেশ্যনত ক্লিক কৰিম। মনিটাইজেশ্যন য'ত ছাছপেণ্ড দেখাই আছে তাত আমি ক্লিক কৰিম। মনিটাইজেশ্যনত ক্লিক কৰাৰ পিছত কি ওলাই মই দেখাই আছো। মনিটাইজেশ্যন ক্লিক কৰাৰ পিছত এটা ইণ্টাৰফেচ খোল খাব, এনেকৈ আহিব। উই ৰিমুভ ইয়ৰ প্ৰফাইল পোষ্ট। আপোনাৰ পোষ্টটো যিটো আপুনি প্ৰফাইল পোষ্ট কৰিছিলে সেইটো ৰিমুভ কৰিছে ফেচবুকে অলৰেডি। আমি কি কৰিব লাগিব এতিয়া? ৰিভিউ কণ্টেণ্টত যাব লাগিব। ইয়াত দেখিছে নে ৰেড চিম্বলটো আহিছে, মানে ডেঞ্জাৰাছ। আমি এতিয়া ৰিভিউ কণ্টেণ্ট কৰিব লাগিব। তলত কিবা কিবি আছে, এইবিলাক আপোনালোকে পঢ়ি চাব পাৰিব। ৰিভিউ কণ্টেণ্টত অহাৰ পিছত ইয়াত আহিছে কপিৰাইট। কপিৰাইটটো যে আছে মনিটাইজেশ্যন ইজ লিমিটেড, মানে মনিটাইজেশ্যন লিমিট লগাই দিছে। আমি এতিয়া কি কৰিব লাগিব? কপিৰাইটত ক্লিক কৰিব লাগিব। কপিৰাইটত ক্লিক কৰাৰ পিছত এনেকে খোল খালে মাছ বুলি বাইদেৱে এজনী মানে এটা ভিডিঅ' পোষ্ট কৰিছিলে মাছৰ। সেই ভিডিঅ'টো পোষ্ট কৰিছিলে। পোষ্ট কৰাৰ পিছত এই ভিডিঅ'টোত আপোনাৰ কপিৰাইট লাগি গৈছে। মানে কি, মই আগতেও কৈছো আপোনালোকে আনঅৰিজিনেল কণ্টেণ্ট পোষ্ট নকৰিব। তাৰপিছত ইয়াত আছে তলত আছে চি অপশ্যন। চি ৰুলটো আছে। চি ৰুল আপোনালোকে চাব পাৰে কি ৰুল দিয়া আছে। আমি চাম তলৰ ফালে চি অপশ্যনত আমি পিছত ক্লিক কৰিম। আগত তলত আমি কি লিখি দিছে চাওঁ। উই হেভ 175 days লেফ্ট টু ৰিকুৱেষ্ট এ ৰিভিউ। আপোনাৰ 175 daysলৈ আৰু ৰ'ব লাগিব। মানে 180 days দিছিলে, অলৰেডি 5 দিন গুচি গ'ল, তো 175 days আৰু বাকী আছে। 180 daysত 6 মাহ হয়। 6 মাহলৈ আপুনি কোনে ৰ'ব? এটা ফেচবুকত কাম কৰি যদি আপুনি আৰ্নিং হৈ থকা আইডি এটা ষ্টপ হৈ যায় আৰু 6 মাহলৈ ৰ'ব সকলোৱে টান পায়। তো কি কৰিব লাগিব? আমি ইয়াত মেনুৱেলি কৰিব লাগিব। মেনুৱেলি কৰিলে চান্স আছে শুদ্ধ হোৱাৰ। চি অপশ্যনত ক্লিক কৰিলো আমি। চি অপশ্যনত ক্লিক কৰাৰ পিছত ইমেইল দা ৰিপৰ্টাৰ মানে ইমেইল ৰিপৰ্ট কৰিব পাৰি। যদি নিজৰ আইডি হয় নিজৰ ইমেইলেৰে কৰিব পাৰি। বেলেগৰ আইডিটো মোৰ ইমেইল আহিব নোৱাৰিম কৰিব। তো আমি ছাবমিট এ এপেল ইয়াত ক্লিক কৰিম। ফিল ইন দিছ ফ্ৰম ইয়ৰ লিংক, ইয়াত ক্লিক কৰিম। 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত এনেকে এটা ইণ্টাৰফেচ খোল খাব, আপোনালোকে চাই থাকিব। I understand and wish to continue. আমি এইখন ফৰ্ম হ'ল কপিৰাইট এপেল ফৰ্ম। ইয়াত আমি I understand and wish to continue ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এখন ফৰ্ম খোল খাব। সেই ফৰ্মখন আমি ফিল আপ কৰি ফেচবুকলৈ পঠাব লাগিব। I understandত ক্লিক কৰাৰ পিছত your name and surname, মানে কি আপোনাৰ ইয়াত যিটো নেম আছে আইডিত সেইটো নেমহে ইউজ কৰিব লাগিব। সকলোৰে নেম বেলেগ বেলেগ থাকে, আইডিত নেম বেলেগ, প্ৰফাইল পেআউট নেম বেলেগ। ইয়াত আইডি নেমটো মেনশ্যন কৰিলো। তাৰপিছত ইমেইল এড্ৰেছ মানে আপোনাৰ ইমেইল আইডিটো লাগিব। তাৰপিছত তলত যে বক্সটো আছে বক্সটোত আমি ক্লিক কৰিলো। বক্সটোত ক্লিক কৰাৰ পিছত এনেকে এটা ঘৰ খোল খাব। প্লিজ প্ৰভাইড URL। আপোনাৰ URLটো ফেচবুকৰ যিটো URL থাকে সেইটো ইয়াত পোষ্ট কৰিব, মানে কি কপি কৰি ইয়াত বহাব লাগিব। যিটো URL বুজি পাইছে না, আইডিৰ যিটো URL থাকে সেইটো ইয়াত বহাই দিয়াৰ পিছত আমি তললৈ যাব লাগিব। URLটো বহাৰ পিছত এইটো ঘৰত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ এনেকে এটা ঘৰ খোল খাব। ইয়াত আমি কিছু লিখিব লাগিব, ফেচবুকলৈ ৰিকুৱেষ্ট কৰিব লাগিব যে আমি কি লিখি ৰিকুৱেষ্ট কৰিম তাৰ ওপৰতে ডিপেণ্ড কৰি ফেচবুকে আমাক আপোনাৰ যিটো প্ৰফাইল চাম ইছ্যু লাগিছিল সেইটো ঠিক কৰি দিব। মই ইয়াত লিখিলো, hello Facebook team, my mistake uploading one video, please remove my video, this video is not my original content, I promise next time not uploading any others content। এনেকে ক্লিক কৰিব লাগিব। ক্লিক কৰি তলত যে চইচ ফাইল বুলি আছে চইচ ফাইলত ক্লিক কৰি যিটো আপোনাৰ ইছ্যু আছিল সেইটো স্ক্ৰীনশ্বট এটা ইয়াত দিব লাগিব। চইচ ফাইলত ক্লিক কৰাৰ পিছত মই স্ক্ৰীনশ্বটটো অলৰেডি মাৰি থৈ দিছিলো, তাৰপিছত মই ইয়াত দি দিলো। দি দিয়াৰ পিছত তলত মাই কণ্টেণ্ট বুলি যে আছে ৱাজ ৰিমুভ, তাত বক্সটোত ক্লিক কৰিব লাগিব। বক্সটোত ক্লিক কৰাৰ পিছত আপোনাৰ কি আহিব? ইলেক্ট্ৰনিক চিগনেচাৰ। ইয়াত ইলেক্ট্ৰনিক চিগনেচাৰ এটা বিচাৰিছে, মানে কি আমি লিখা যিটো চিগনেচাৰ হয় মই ইয়াত চিগনেচাৰটো তেখেতত দি দিলো। যিটো চিগনেচাৰ মানে যিটো নাম থাকে সেইটোৱে চিগনেচাৰ হয়। ইয়াত মই অৰিজিনেল নেমটো যিটো অৰিজিনেল গুড নেম হয় সেইটো দিব লাগিব। চিগনেচাৰত মেটচ হ'ব লাগিব না,
তাৰপিছত পান কাৰ্ডৰ লগত এই কোড নেমটো দি মই সেন্ড কৰিম ফেচবুকলৈ সেন্ড কৰাৰ পিছত এনেকে এটা বক্স খোল খাব টাইপ এ মেছেজ এই যিটো মই সেন্ড কৰিছো এইটো ইমেইলত এটা মেছেজ আহিব OTP কোড এটা আহিব কোডটো অহাৰ পিছত আমি ইয়াত কোডটো বহাই কনফাৰ্ম কৰিব লাগিব কনফাৰ্ম কৰাৰ পিছত এনেকে আকৌ সাবমিট আহিব প্লিজ এন্টাৰ দা কোড বিলো মানে কি আপোনাৰ সিকিউৰিটি মানে কি চেকিংৰ কাৰণে এইটো কোড আহিব এইটো কোড অহাৰ পিছত সাবমিট কৰি দিব লাগিব সাবমিট কৰি দিয়াৰ পিছত আপোনাৰ ইমেইলত এটা মেছেজ আহিব সেই মেছেজটো মই আপোনালোকক দেখাইছো সেই মেছেজটো অহাৰ পিছত তাত লিখি দিব কেতিয়া ঠিক হ'ব বা কি হৈছে কি হোৱা নাই তাৰ পিছত আপুনি 2 দিন বা 24 ঘণ্টা বা 2 দিন ওয়েট কৰিব লাগিব তাৰ পিছত ফেচবুকে আপোনাক নিজে নিজে ঠিক কৰি দিব তাৰ পিছত মই 24 ঘণ্টাৰ পিছত চালো বাইদেউৰ আইডিটো চাও যদি যেতিয়া চাইলো তেতিয়া মনিটাইজেশনটো খোলা দিলে আৰু এখেতে এতিয়া আকৌ নতুনকৈ আৰ্নিং ষ্টাৰ্ট কৰিছে আৰু যেটো আৰ্নিং আছিলে হেতু সাগে এটা প্ৰসেস পেইড হৈ গল মই হেতু আৰু গম নাপাও খুদা নাই তো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশন আপোনালোকৰ ওচৰত লৈ আহিম